হেল্ল' গাইজ ৱেলকাম টু মাই চেনেল যিহেতু মই আপোনালোকক জনাইছিলোঁ যে মোৰ চেনেলটোত মই আপোনালোকক কিছুমান ক্ৰিয়েটিভ বিষয় সদায় জানিবলৈ দিম আৰু কিছুমান নতুন নতুন ধাৰণাৰ বিষয়ে জনাম আজি পিছে আমি উপভোগ কৰিম এটা সুন্দৰ কবিতা এগৰাকী সাহিত্য অনুৰাগীয়ে দুদিনমান আগত মোক কৈছিল যে তেখেতে নিজৰ কাপেৰে নিগৰাইছে এটা সৰুকৈ কবিতা আৰু তেখেতে কৈছিল যে কবিতাটো কেনেকুৱা হৈছে এবাৰ চকু ফুৰাই দিবলৈ কিন্তু কবিতাটো যেতিয়া মই চালোঁ মোৰ খুব ভাল লাগিল আৰু মই এটা কথা দিছিলোঁ যে এই কবিতাটি মই মোৰ কণ্ঠেৰে মই যিকোনো পৰিৱেশত হ'লেও এবাৰ আবৃত্তি কৰিম আৰু ভাবিলোঁ তেখেতৰ অনুমতি সাপেক্ষে মোৰ চেনেলটোতে আপোনালোকৰ সন্মুখতো মই কবিতাটোনো কেনেকুৱা সেই আবৃত্তি কৰি শুনাওঁ আশা কৰিম কবিতাটো আপোনালোকৰ খুব ভাল লাগিব এটা খুব বাস্তৱধৰ্মী ৰোমান্টিক কবিতা আৰু এইখিনিতে আশা কৰিছোঁ তেখেতৰ এক উজ্জ্বল সাহিত্য চৰ্চাৰ জীৱনৰ যিহেতু দুই এটা লেখা যদিও তেওঁ লেখে কিন্তু বিশেষ আলোচনী বা কাকতত তেওঁ পঠাবলৈ অলপ সংকোচ কৰে ভাবিছোঁ এই কবিতাটোৰ জৰিয়তে তেখেতৰ সাহিত্য যাত্ৰা আৰম্ভ হওক তেখেত লৈ থাকিব মোৰ উপৰন্ত শুভেচ্ছা তেন্তে বলকচোন আমি কবিতাটিৰ মাজলৈ যাওঁ কবিতাটিৰ তেখেতে দুটি শিৰোনাম দিছিল এটা আছিল জোনাকী সপোন আৰু এটা আছিল এটা সপোনৰ পম খেদি দুইটা শিৰোনামৰ মোক খুব ভাল লাগিছে গতিকে এতিয়া মই মোৰ ভাল লগা মই শিৰোনামটোৱে ক'ম এটা সপোনৰ পম খেদি কবিতাৰ শিৰোনাম এটা সপোনৰ পম খেদি কবি নীলোৎপল চমুৱা এটা সপোনৰ পম খেদি এই যে এটা সপোন আছিল বিবাহৰী ৰাতিৰ তমখাময় সময়ৰ উদ্বাউল জোনাকী নিশাত চন্দমাৰ ছায়াত প্ৰিয়জনৰ দুবাহুত মূৰ থৈ জিৰোৱাৰ ক্লান্ত ক্ষণত নিজৰ বুলি এজুলুকা মৰম বুটলাৰ এই সপোন এতিয়া মোৰ একান্ত বাস্তৱ প্ৰিয় সংগী মোৰ হৃদয়ৰ গভীৰত ভবা নাছিলোঁ কেতিয়াও সপোনটো যে এদিন সাকাৰ হ'ব স্বপ্নৰ পৰিজনী মোৰ নিজৰ হ'ব তোমাক যেতিয়া দেখা পালোঁ সপোনটো যেন আকৌ সাৰ পালে তোমাৰ দুচকুত হৈ জিৰোৱা সপোনটো মোৰ সঁচা হ'ল তোমাৰ হেঁপাহত উমলা দিনৰ আশাবোৰ মোৰ উমাল হ'ল এতিয়া মোৰ প্ৰতিটো উশাহত তোমাৰ ভালপোৱাৰ গুণগুণ প্ৰতিটো পুৱাৰ কোমল আৱেগত তোমাৰ মৰমৰ ৰুণঝুণ আৱেগৰ পাৰ ভঙা জুৰীয়া সপোনত মই তোমাৰ হ'ব খুজিছোঁ দুহাতত দুহাত থৈ তোমাৰ মই একান্ত নিজৰ হ'ব খুজিছোঁ নিজৰ কৰিব খুজিছোঁ তোমাৰ প্ৰতিটো সপোন প্ৰতিটো আশা আৰু সংগী হ'ব খুজিছোঁ তোমাৰ প্ৰতিটো সুখ কিম্বা দুখৰ তেন্তে তুমিও কোৱা মই জানো তোমাৰ আপোন হ'ব নোৱাৰোঁ ধন্যবাদ আশা কৰিছোঁ কবিতাটো আপোনালোকৰ খুব ভাল লাগিব আৰু যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু আগলৈও মোৰ নতুন নতুন কবিতাবোৰ পাই থাকিবৰ কাৰণে চেনেলটোৰ সৈতে আপোনালোক জড়িত হৈ থাকিব থেংক ইউ